নমস্কাৰ সকলোকে, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি ভিডিঅ'টো আবেলি ষ্টাৰ্ট কৰিছোঁ। ঠিক ব্লগ হিচাপত নহয়, কিবা এটা ভিডিঅ' মানে ৰেচিপি এটা দেখাম। তো কি ৰেচিপি আপোনালোকক পিছত দেখাই থাকিম। তো তাৰে আগত এটা ভিডিঅ' আপোনালোকক লগত শ্বেয়াৰ কৰিম। আমাৰ ঘৰৰ সৰু মেম্বাৰটো কেনেকৈ ধেমালি কৰি থকা, তাৰে দিনৰ এটা ভিডিঅ' ক্লিক কৰি ৰাখিছিলোঁ। তো সেইটো চাই লওকচোন প্ৰথমতে। আৰু ৰেচিপিটোনো কি দেখাম, অলপ দেৰিকৈ দেখাম। তো ৰেচিপিটো ঘৰত ট্ৰাই কৰিব আপোনালোকে সকলো। মই ভাবোঁ এইটো ৰেচিপি বহুতে ট্ৰাই কৰা নাই, তো ট্ৰাই কৰি চাব। ময়ো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আপোনালোকে বনাই চাব ঘৰত ৰেচিপিটো কেনেকুৱা লাগে, আৰু বনাই কেনে মোক জনাবচোন কেনেকুৱা পালে, আৰু মোৰ ৰেচিপিটো কেনেকুৱা পালে সেইটো জনাব। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু এতিয়ালৈ যিমানখিনি ছাবস্ক্ৰাইব কৰিলে সেইসকলক অশেষ ধন্যবাদ। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধেমালি ইহঁতৰ। ঘৰত সৰু ছোৱালী থাকিলে কিমান ভাল লাগে ন, টাইমবোৰ এনেকৈ যায় গমেই নাপায়। তো ঘৰৰে মানে কল আছিল, তো বহুত পকি গৈছে। তো এইবোৰ কলটো এনে সুধা খাব নোৱাৰে, কিবা এটা লাগে ন। তো ভাবিলোঁ কি এটা পিঠাই বনাওঁ, ইয়াৰ ৰেচিপি এটা বনাই কেনে আপোনাৰ লগত শ্বেয়াৰ কৰিম। খায়ো ভাল লাগে, খাই কেনে তামাম টেষ্টি লাগে দেই কলৰ পিঠা। আপোনালোকেও মানে কোনে কলৰ পিঠা খাই জনাবচোন দেই। তো তেন্তে বলকচোন বনাওঁ আজি পিঠা। আৰু মই লৈছোঁ 2টা কণী আৰু কলকেইটা মিক্সিত মিহলি কৰি ল'ম। তাৰপিছত আৰু দেখাম কি দিম বাৰু। কলখিনি এতিয়া মিক্সিত এনেকৈ মিহলি কৰি ল'লোঁ, মানে মিহি কৰি ল'লোঁ। তাৰপিছত এতিয়া কণীটো তাত দি দিছিলোঁ। কণী আৰু কলখিনি এনেকৈ মিহলি কৰি ল'ম। তাত মই এতিয়া আটা দিম, বা নহ'লে আপোনালোকে ময়দাও দিব পাৰে। মই আটাই ব্যৱহাৰ কৰিছোঁ যিহেতু ঘৰত ময়দা নাই। তো আটাৰে এনেকৈ গোটেইখিনি কল, কণী, আটা এনেকৈ গোটেইখিনি মিহলি কৰি ল'ম। তাৰপিছত অকণমান নিমখ দিম। অকণমান নিমখ দিম, তাৰপিছত অকণমান ছ'ডা দিম, আৰু অকণমান চেনি দিম। যিহেতু আমাৰ ঘৰত চেনি বহুতে নাখায়, কমকৈ খায়। আৰু এনেও কলৰ পিঠা বনালে কলৰ চেনিটো মানে মিঠা এটা হৈ যায়। তো সেইকাৰণে অকণমান চেনি দিম। তাৰপিছত অলপ বেকিং ছ'ডা দিম। তো এনেকৈ বেকিং পাউডাৰ দি এনেকৈ মিহলি কৰি ল'ম। তাৰপিছত গোটেইখিনি ভালকৈ মিহলি কৰি ল'ম। তাৰপিছত আৰু এটা বস্তু দিম, মই ইয়াত অকণমান কালজিৰা দিছোঁ। মানে কালজিৰা ফ্লেভাৰটো মই খুব ভাল পাওঁ, আৰু কালজিৰা ফ্লেভাৰটো আহিলে এনেও সকলোৱে ভাল পায় আৰু খায়ো ভাল লাগে। তো সেইকাৰণে দি দিলোঁ। এনেকৈ টাৱাখনত তেল অকণ গৰম কৰিবলৈ দি পিঠাটো বহাই দিলোঁ। চাওকচোন পিঠাটো কিমান ধুনীয়াকৈ ফুলিছে, আৰু খাবলৈতো ইমান টেষ্টি হৈছে ন। তো বহুতে টেষ্টি হৈছে। আপোনালোকে ট্ৰাই কৰিব, বনাই খাব, আৰু কেনেকুৱা পাই জনাব। আমাৰতো ঘৰত চবেই ভাল পালে, সকলোৱে খাই ভাল পালে, আৰু মই নিজে কৈছোঁ বহুত টেষ্টি হৈছে মানে। আৰু পিঠা বনোৱা হৈ গ'ল। শেষত আমাৰ সকলোৱে চাহ এনেকৈ আড্ডা মাৰি আছোঁ। চবৰে হাঁহি কিবা কথা কৈ আছে, এনেকৈ হাঁহি চবৰে। গধূলি সময়তো ভাল লাগে এনেকৈ আড্ডা মাৰি চাহ খাই। তো আপোনালোককো দেখাই দিলোঁ অলপ।
এয়া আহিছিল আমাৰ চাহ খোৱা মানুহটো, তাইকো দেখাই দিলোঁ। গোটেইকেইটা এনেকৈ বহি চাহ খাই আছোঁ। তো খুবেই ভাল লাগিছে, পৰিৱেশটো আমাৰ খুবেই বেছি ভাল লাগে আৰু।